হাই বন্ধু বান্ধৱীসকল, আজি বতৰটো সকলোৱে গমেই পাইছে। আমাৰ নলবাৰীত মানে বহুত আমাৰ এইখিনি জেগাত বহুত বতাহ আহিছিল। বতাহৰ পিছত আজি এযোৰ বৰ ডাঙৰ প্ৰকাণ্ড গছ উভলি পৰিছে। এয়া দেখিছেনে ৰাস্তাৰ পৰা কেনেকৈ উভলি গৈছে। এইডাল গছ হয়, কিমান ডাঙৰ আছিল। বতাহ কিন্তু আজি বতাহ বৰষুণ বহুত ডাঙৰকৈ আহিছিল। চাওঁ, এই ইমান ডাঙৰ গছডাল আজি গোটেই ৰাস্তাৰ পৰা উভলি পৰিছে, দেখিছেনে?